So hi friends, welcome back to my YouTube channel. Hello বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ YouTube চেনেললৈ। সো আজি আমি এটা নতুন টপিক শিকিম, মানে নতুন নহয়, এইটো পুৰণাই হয়, কিন্তু মই আপোনালোকক ক'ম এই যে আমাৰ হোৱাটছআপ ষ্টেটাছ ভিডিঅ' এইটো কিন্তু এনেকুৱা চেনেল থকাবিলাক কিন্তু আজিকালি একদম ৰকেটৰ স্পীডত উৰিব ধৰিছে একেবাৰে। সো আজি চাম কেনেকৈ হোৱাটছআপ ষ্টেটাছ বনায় আৰু কেনেকৈ আপলোড কৰে। সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ষ্টেটাছ বনাবলৈ আপোনালোকৰ এটা এপৰ প্ৰয়োজন হ'ব। তো এপ্লিকেশ্যনটোৰ নাম হৈছে পিক্সেল লুপ। তো পিক্সেল লুপ এপ্লিকেশ্যনটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম বাৰু, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব। চ' এইটোৰ সহায়তনো কেনেকৈ বনোৱা হয় বলক চাই লওঁ। তো পিক্সেল লুপ অ'পেন কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব আপোনালোকে। সো ইয়াত প্লাছ নিউ ক্ৰিয়েশ্যন প্লাছৰ আইকনটোত ক্লিক কৰি দিব। প্লাছৰ আইকনটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ ফটো এখন চিলেক্ট কৰিব লাগে, যোনখন ফটোৰ আপোনালোকে মানে ষ্টেটাছ ভিডিঅ' বনাব। তো এইখন ফটো চিলেক্ট কৰিলোঁ মই। তো এইখন ফটোত এতিয়া আমি কিছুমান ইয়াত ইফেক্ট ল'ব পাৰিম। তো ইয়াত আছে ইফেক্ট বুলি, ইফেক্টত ক্লিক কৰিব। ইফেক্টত ক্লিক কৰাৰ লগে লগে ইয়াত বহুত ধৰণৰ ইফেক্ট থাকিব। ইয়াত এনেকুৱা ইফেক্ট কিছুমান থাকিব। চ' মই এইটো ভাল লাগিছে, অলপমান ইয়াত কমাবও পাৰি। চ' এইটো লৈ লওঁ। চ' এইটো লৈ পেলাই ইয়াত বেক আহিব পাৰি। তাৰপিছত এলিমেণ্ট বুলি থাকিব, এলিমেণ্টটোত ক্লিক কৰি দিব। পখিলা কিছুমান থাকিব, পখিলা অলপ থাকিব, পখিলাটো ইয়াত লগাব পাৰিম। তো ইয়াত আৰু এটা ফায়াৰ এটা আছে, চ' এইটো ইয়াত লগাব পাৰিব, ভাল লাগিব ইয়াত। চৰি মানে এইটো গুচি গৈছিলে। তো তাৰপিছত আৰু এটা লগাব, এইটো লগাব পাৰিব। এইটো লগাই এনেই মই দেখাইছোঁহে। তাৰপিছত ইয়াত বেক আহি যাব। অভাৰলে বুলি থাকিব, ইয়াত বৰষুণ পৰাৰ অভাৰলে দিব পাৰে, বৰষুণ পৰা। তাৰপিছত ধোঁৱাৰ অভাৰলে দিব পাৰে। চ' এইটো অলপ ভাল লাগিছে। তাত বেক আহি এনিমেট বুলি থাকিব ইয়াত, চৰি এনিমেটৰ নহয়, ইয়াত থাকিব। ইয়াত এনেকৈ হিলি থকা ইফেক্ট কিছুমান দিব পাৰিব। চ' এইটো ভাল লাগিছে। তো এইখিনি কাম কৰি পেলাই এক্সপৰ্ট কৰি দিব। এক্সপৰ্ট কৰোঁতে আপোনালোকে ডিউৰেশ্যনটো অলপ বেছি ৰাখি দিব আৰু কোৱালিটি 720 ৰাখি দিব। আৰু ষ্টেটাছ যিহেতু আমি 9:16 বনাম, চৰি ষ্টেটাছটো মই এতিয়া 16:9 বনাম। তো 16:9 চুজ কৰি এক্সপৰ্ট কৰি দিব। তো এতিয়া এক্সপৰ্ট হৈ গ'ল। এক্সপৰ্ট হৈ যাব। হৈ যোৱাৰ পিছত আমাক আৰু এটা এপ্লিকেশ্যন লাগিব। এইটো চবেই চিনি পায় ইউটিউবাৰসকলে। এইটো হ'ল কাইনমাষ্টাৰ। তো কাইনমাষ্টাৰটো অ'পেন কৰিব। এইটো কাইনমাষ্টাৰ ডায়মণ্ড হয়। প্লে ষ্ট'ৰত যোনটো কাইনমাষ্টাৰ পায় সেইটোৰ ৱাটাৰমাৰ্কটো থাকি যায়, মানে ভিডিঅ' বনালে কাইনমাষ্টাৰ বুলি ওপৰত বা ইয়াৰ তলত থাকি যায়। চ' কাইনমাষ্টাৰটো অ'পেন কৰি, তো এইটো কাইনমাষ্টাৰৰ লিংকটো মই তলত দি দিম বাৰু। তো ইয়াত থাকিব আমাৰ 16:9 ক্লিক কৰিব। 16:9 ক্লিক কৰি ইয়াত মিডিয়া থাকিব, মিডিয়াত ক্লিক কৰিব।
ইয়াত পিক্সেল লুপৰ এই অলপ আগত যে আমি এক্সপৰ্ট কৰিলোঁ ভিডিঅ'টো চ' এইটো ইয়াত লগাই দিওঁ চ' আমাৰ ষ্টেটাছৰ ডিউৰেশ্যন 30 ছেকেণ্ড হয় তো 30 ছেকেণ্ডৰ কৰি ইয়াত ট্ৰিম কৰি দিব ট্ৰিম টু ৰাইট অফ প্লে হেড ৰাইটৰ ক্লিক কৰি ইয়াত আপোনালোকে ছং লগাব পাৰে আৰু নিজৰ ডায়লগ লগাব পাৰে এতিয়া ইয়াত মই এটা ছং লগাম ছংটো আজি তুমি আৰু মই অলপ ফুৰিবলৈ যাওঁ চ' এইটো ছং কপিৰাইট নালাগে বাৰু এইটো আপোনালোকে এনেকৈ কপিৰাইট লগাব চ' অলপমান মই চ' এইটো অলপমান মই হেৰি কৰি দিছোঁ চাউণ্ডটো কমাই দিছোঁ চ' এনেকৈ আপোনালোকে ষ্টেটাছ ভিডিঅ' বনাব পাৰে আৰু ইয়াত মই গান ইউজ কৰিছোঁ আপোনালোকে নিজৰ ডায়লগ বা লিখা নিজৰ কবিতাৰ ডায়লগ কবিতা আৰু ৰোমেণ্টিক কিছুমান ডায়লগ থাকে ন ষ্টেটাছ ভিডিঅ' চ' এনেকুৱা বনাব পাৰে চ' যদি এই ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু প্লিজ কমেণ্ট কৰি মোক জনাব কেনেকুৱা হৈছে আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে আকৌ এনেকুৱা টেকন'লজি বা ট্ৰিক ইউটিউবৰ বিষয়ে মই আপলোড কৰিলে আপোনালোকে অতি সহজে অতি সোনকালে পাই যায় চ' আজিলৈ আহিছোঁ বাই বাই